ষ্টুডেণ্ট আমার নাম কৌশিক মোৰ কৌশিক নামৰ দুজনে আছে ষ্টুডেণ্ট এজন ভাল ভাল ছবি আঁকে এইটো তোমাৰ নামটো কি কৈ দিয়া এবাৰ নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক কলিতা গতিকে কৌশিকে ধুনীয়া ধুনীয়া ছবি আঁকিছে ইয়াতে দেখাই দিওঁ আপোনালোকক মই এই গছটো নিজে আঁকিছে এইটো কৌশিকে তাৰপিছত এইটো আঁকিছে অমিতা আঁকিছে ইয়াত মই শিকাইছোঁ ধুনীয়াকৈ আঁকিছে বহুত আছে তালিম আঁকিছে এনেকৈ এইটো আঁকিছে কৌশিকৰ বেছি দিন হোৱা নাই মোৰ তাতে টিউশ্যন আহিব এমাহ হ'ল ন এমাহ হ'ল গতিকে আহি থাকিলে ভালেই হ'ব নিশ্চয় গতিকে আমি আগলৈ দেখাম কৌশিকৰ ছবিও দেখাম মই কি কেনেকৈ শিকাওঁ সেইটো দেখাম গতিকে এইখিনিয়ে আৰু কৌশিকে নিজে নিজে আঁকি আছে ঘৰ আঁকিছে আপোনালোকে দেখিছে চাগে মই এটা দেখাই দিছোঁ কেনেকৈ আঁকিব লাগে সেইটোত চাই চাই তেওঁ নিজে আঁকি আছে তাৰপিছত কালাৰ কৰিব মই দেখাই আছোঁ আপোনালোকক কি চিষ্টেমত মানে কালাৰ কৰিব লাগে ঘৰটো বা এনেকুৱা কৌশিক এইখিনি দেখিছা তুমি এইখিনি মানে কি আমি প্ৰথমতে য়েলো মাৰি ল'লোঁ য়েলো ৰংটো মাৰি দিলোঁ দিয়াৰ পিছত আমি ইয়াত আমি এইটো ব্ৰাউনটো যে আছে ব্ৰাউনটো এনেকৈ দিম আজিকালি খেৰী ঘৰ নাইকিয়া হৈছে ন এই খেৰী ঘৰটো আজিকালি খেৰী ঘৰ নাইকিয়া হৈছে ন এই খেৰী ঘৰ দেখিবলৈ নাই আজিকালি টিং পাত লগাই সকলোৱে তোমাক মই সেইকাৰণে কি দিছোঁ এইটো স্মৃতি থাকি যাব লাগিব মই তোমাক খেৰী ঘৰ দিছোঁ টিং পাতৰ ঘৰটো বেলেগ দিনে দেখাম গতিকে তোমাক খেৰী ঘৰটো দেখাইছোঁ তুমি চোৱাচোন কেনেকৈ দিছোঁ মই এই ছাইডৰখিনি যি আছে ছাইডৰখিনি সদায় আমাৰ চাহ পৰে গতিকে আমি অলপ ডাঠ হয় এইখিনি বুজিছেনে ডাঠকৈ লগাই দিছোঁ তাৰপিছত আমি ঘৰটোত কি দিম এতিয়া চাফ কালাৰ দিওঁ নে কি আমি চাফ কালাৰ লগাই দিম ইয়াতে এনেকৈ চাফ কালাৰ লগাই দিম ইয়াতে বঢ়িয়া হয় পাতলকৈ চাফো দিব পাৰে আৰু কি কয় আমাৰ যি কিছুমান যি পুৰণা যে বাঁহৰ যে এনেকৈ বুই দিয়ে যে বাহনো দিব পাৰি আমি কালাৰিং কৰিম এতিয়া আমি চাফ কালাৰ দি দিম বাৰু ওপৰৰ ফালে বেলেগ দিম আছে এইখিনি চাফ কালাৰ দি দিম আমি এনেকৈ কৌশিক কেনেকৈ দিলোঁ মই এইটো আমি এইটো কি কৰিলোঁ ধুনীয়াকৈ আমি ওপৰতো ব্ৰাউন দি তলত আকৌ ব্লু দিলোঁ দি আমি যেতিয়া ব্লেকটো ইয়াতে আউটলাইনটো আঁকি দিম তেতিয়া মানে ছবিটো উঠি আহিব ঠিক তেনেকৈ আমি লাইট এণ্ড ছেট মানে চাহ আৰু পোহৰ আমাৰ বস্তুটো কেনেকৈ দেখাওঁ আমি চাহ দেখা পাওঁ আৰু পোহৰ দেখা পাওঁ সেইটোৱে ছবিৰ মেইন বস্তুটোৱে সেইটো তেনেকৈ আমি ইয়াতে চাহ পোহৰৰ খেলাটো আমি ৰঙেদি কৰিব লাগিব বুজিছা দেখিলে নে কৌশিক এইটো আমাৰ ঘৰ হৈ গ'ল এইবিলাক আমি দি দিলোঁ মানে খেৰবিলাক দি দিলোঁ ইয়াতে আমি জালখন দি দিলোঁ মানে এই মানে বাঁহৰ যে বুই দি দিয়ে যে বুজিছানে আৰু এইটো দুৱাৰখন দি দিলোঁ এনেকৈ আৰু আমি দুৱাৰখন অকণমান হেৰি হৈ আছে ওপৰৰ ফালে সৰু ডাঙৰ হৈ আছে মই মিলাই দিওঁ ব্লেকেদি অলপ মিলাই দিলে হ'ল এনেকৈ আৰু এইটোৱে চিষ্টেম এই তলত আমি অকণমান বেছি নহয় আৰু জাষ্ট অলপমান গ্ৰীণ মাৰি দিছোঁ বুজিছানে এনেকৈ আৰু আমি নেক্সট সপ্তাহত আমি বেলেগ ছবি আঁকিম ঠিক আছে দিয়া